ৰাশিফল অনুসৰি এইবাৰ সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে মিশ্ৰিত ফলাফল লাভ কৰিব। এই বছৰ আপুনি কিছুমান নতুন সুযোগ পাব আৰু সেই সুযোগবোৰ আপোনাৰ পক্ষত পাব আৰু সেই সুযোগবোৰ আপোনাৰ পক্ষত ঘূৰাই আনিবলৈ আপোনাৰ সম্পূৰ্ণ শক্তি আৰু ষ্টেমিনা থাকিব। যি কামত হাত দিব তাতেই সফলতা লাভ কৰিব আৰু আপোনাৰ সকলো উদ্যোগ সুচাৰুৰূপে চলি থাকিব। এইবাৰ আপুনি কম দূৰত্বৰ বাবে অধিক যাত্ৰা কৰিব। এই ভ্ৰমণসমূহৰ দ্বাৰা আপুনি লাভৱান হ'ব। বছৰৰ আৰম্ভণিতে তীৰ্থযাত্ৰালৈ যাব পাৰে। ইয়াৰ উপৰিও সমাজ সেৱাৰ বাবে বা সমাজ সেৱাৰ লগতে জড়িত যিবোৰ কাম, সেই কামবোৰতো বিশেষভাৱে ভ্ৰমণ কৰিব পাৰিব। আপোনাৰ বিদেশ ভ্ৰমণৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। এইবাৰ আপোনাৰ বহু দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ হ'ব, যাৰ ফলত আপোনাৰ মনোবলো বৃদ্ধি পাব। ঘৰ সাজিবলৈও বা সম্পত্তি কিনিবলৈও ঋণ ল'ব পাৰে। কিছুমান কলাত্মক আগ্ৰহৰ বাবে হয়তো অধিক সময় দৰকাৰ হ'ব। এই 2026 চনটো আপোনাৰ বাবে এক বিশেষভাৱে প্ৰতিষ্ঠিত হোৱাৰ আপুনি প্ৰমাণ পাব, যাৰ কাৰণে এই বছৰৰ আপুনি নিজৰ ক্ষেত্ৰখনত প্ৰস্তুতি হোৱাৰ আশা কৰিব পাৰে। গতিকে প্ৰতিটো সুযোগৰ সুবিধা লৈ মহান সফলতা লাভ কৰিবলৈ সাজু হওক। আপোনাৰ ৰাশিফলৰ বাবে এই বছৰটো আপোনাৰ প্ৰেম জীৱনত অসুবিধাৰ সৈতে আৰম্ভ হ'ব আৰু যদি আপুনি বিবাহিত তেন্তে সন্তানৰ সন্দৰ্ভতো সমস্যা হ'ব পাৰে, কাৰণ ঋণাত্মক গ্ৰহবোৰে আপোনাৰ জীৱনত বিশেষভাৱে প্ৰভাৱ পেলাব। কিন্তু 6 মাহৰ পাছত আপোনাৰ অৱস্থা উন্নতি হ'বলৈ আৰম্ভ কৰিব আৰু আপুনি নিজৰ কামত ভাল প্ৰদৰ্শন কৰিব পাৰিব আৰু প্ৰতিপক্ষৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। আপোনাৰ ৰাশিফল অনুসৰি এই বছৰ বহু পৰিৱৰ্তন আনিবলৈ গৈ আছে। আপোনালোকৰ মাজৰ কিছুমানে আপোনালোকৰ প্ৰিয় সংগী বিচাৰি পাব পাৰে। আনহাতে কিছুমানে এই সম্পৰ্কত অন্তৰৰ পৰা আন এটা সম্পৰ্ক আৰম্ভ কৰাৰ সম্ভাৱনা দেখা পাব পাৰে। কিছুমান পৰিস্থিতিও এনেকুৱা হ'ব পাৰে যে আৰু আপুনি নিজকে আটাইতকৈ অধিক সম্পৰ্কত জড়িত হৈ পৰিব পাৰে। জীৱনত প্ৰেমৰ অভাৱ নাথাকিব। তথাপিও কিবা কাৰণত প্ৰেম জীৱনত সন্তুষ্টি অনুভৱ নকৰিব। আপুনি আপোনাৰ সংগীৰ বিষয়ে অধিক জানিবলৈ চেষ্টা কৰিব আৰু লগতে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ চেষ্টা কৰিব। কিন্তু এটা কথা মনত ৰাখিব যে অত্যাধিক খৰখেদা ভাল নহয়। গতিকে সকলোতে উদ্যোগ লোৱাৰ অভ্যাস পৰিহাৰ কৰক আৰু তেওঁলোকৰ জীৱনত নিজৰ গুৰুত্ব বেছিকৈ দেখুৱাবলৈ চেষ্টা নকৰিব। যদি আপুনি আপোনাৰ প্ৰেম জীৱনত নিজকে অধিক গুৰুত্ব দিয়ে, তেন্তে প্ৰেমৰ সম্পৰ্কত সফলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই বছৰৰ শেষত আপোনাৰ প্ৰেম জীৱনত হঠাতে কিছু আলোড়নৰ এক পৰিৱেশ সৃষ্টি হ'ব আৰু আপোনাৰ প্ৰেম জীৱনত দ্ৰুত পৰিৱৰ্তন আনিব আৰু আপোনাৰ সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত কটাবলৈ সুযোগ পাব। এই সময়ছোৱাত কেতিয়াবা হাঁহিব আৰু কেতিয়াবা কান্দিব, কিন্তু এইটোৱেই হ'ব প্ৰেমত পৰাৰ এক সময়। প্ৰেম জীৱনৰ বাবে মহান হ'ব আৰু এই সময়ছোৱাত আপুনি আপোনাৰ সংগীৰ সৈতে সম্পূৰ্ণৰূপে সুযোগ্য হ'ব আৰু আপোনাৰ জীৱনৰ গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰ শ্বেয়াৰ কৰিব। আপোনালোকৰ মাজৰ কিছুমান ভাগ্যৱান মানুহেও এই সময়ছোৱাত আপোনাৰ প্ৰিয়জনক বিয়া কৰাবলৈ সফল হ'ব পাৰে। বিবাহৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। ৰাশিফল অনুসৰি সিংহ ৰাশিৰ ব্যক্তিসকলৰ বিবাহিত জীৱন কিছু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ সপ্তম ঘৰৰ অধিপতি শনিয়ে ষষ্ঠ স্থানত প্ৰৱেশ কৰিব আৰু গোটেই বছৰটো এই ঘৰতে থাকিব, যাৰ ফলত আপোনাৰ বিবাহিত জীৱনত উত্তেজনা বৃদ্ধি কৰিব পাৰে আৰু আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতিও কিছু উত্তেজনা থাকিব পাৰে।
কোনো কথাত আপোনালোকৰ দুয়োৰে মাজত কাজিয়া বা ভুল বুজাবুজি হ'ব পাৰে। যদি আপোনাৰ পত্নী বা স্বামীয়ে কৰ্মৰত, তেন্তে এই সময়ছোৱাত তেওঁলোকে স্থানান্তৰ বা বিদেশ ভ্ৰমণৰ বাবে আপোনাৰ পৰা আঁতৰি থাকিবলগীয়া হ'ব পাৰে। ৰাশিফল অনুসৰি জীৱনটো যথেষ্ট ভাল হ'ব আৰু এই সময়ছোৱাত আপোনাৰ বিবাহিত জীৱন সুখী হ'ব। আপোনাৰ পত্নীয়ে বা আপোনাৰ স্বামীয়ে হয়তো কিছু কৃতিত্ব লাভ কৰিব, যাৰ ফলত আপুনি সুখী হ'ব আৰু আপুনিও লাভৱান হ'ব। মুঠতে আপুনি আপোনাৰ জীৱন সংগীৰ কাষত থিয় দি তেওঁলোকৰ স্বাস্থ্যৰ বাবে যত্ন লোৱা অতি প্ৰয়োজন। যদি আপুনি আপোনালোকৰ বিবাহিত জীৱনটো সুখী কৰিব বিচাৰিছে, তেন্তে আপোনাৰ জীৱন সংগীৰ গুৰুত্ব গ্ৰহণ কৰিব আৰু তেওঁলোকক আপোনাৰ জীৱনত এটা ভাল স্থান দিয়ক। তেওঁলোকৰ লগত মাজে মাজে কথা পাতি থাকিব, যাতে তেওঁলোকৰ মনত কোনো বোজা নাথাকে। বিত্তীয় ক্ষেত্ৰত ফলাফল এনেধৰণৰ। ৰাশিফল অনুসৰি এই 2024 চনটো বহু উত্থান পতনেৰে ভৰি থকাৰ পিছতো যথেষ্ট ভাল হ'ব। এই বছৰ এফালে আপুনি সৰ্বাধিক আৰ্থিক সুবিধা লাভ কৰিবলৈ চেষ্টা কৰিলেও আনফালে গ্ৰহসমূহৰ অৱস্থানে অত্যাধিক ব্যয়ৰ ইংগিত দিছে। গতিকে এইবাৰ আপুনি আপোনাৰ বিত্তীয় স্বাস্থ্যৰ প্ৰতি অৰ্থাৎ বিত্তীয় ক্ষেত্ৰত অতি সাৱধানে পৰিচালনা কৰিব লাগিব আৰু কোনো ধৰণৰ আৰ্থিক লেনদেন কৰাৰ আগতে ভালদৰে চিন্তা কৰাটো অত্যন্তই প্ৰয়োজন। বহু সময়ত আপুনি অনুভৱ কৰিব যে আপোনাৰ ধন কোনো কষ্ট নকৰাকৈ খৰচ হৈছে। ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি এটা ভাল বাজেট প্লেন প্ৰস্তুত কৰিব লাগিব আৰু সেইমতে আপুনি চলিব লাগিব। নহ'লে আপুনি নিজকে আৰ্থিক সমস্যাৰে আগুৰি থকা দেখা পাব। বছৰৰ আৰম্ভণিৰ পৰা শেষলৈকে আৰু বিশেষকৈ তাৰপিছত টকাৰ ভাল উৎস থাকিব আৰু ভাল টকা উপাৰ্জন কৰিব পাৰিব। অক্টোবৰ মাহত সিংহ ৰাশিত বৃহস্পতি গ্ৰহৰ পৰিৱৰ্তন অৰ্থাৎ ট্ৰানজিট। এই সময়ছোৱাত আপুনিও আপোনাৰ ভাগ্যৰ সমৰ্থন পাব আৰু কিছুমান মানুহেও উইল বা যিকোনো পূৰ্বপুৰুষৰ সম্পত্তি পোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। এইবাৰ আপুনি অধিক কষ্ট কৰি টকা উপাৰ্জন কৰিব লাগিব, কিন্তু বছৰৰ শেষ দিনকেইটাত আপুনি আৰ্থিক অৱস্থাৰ যথেষ্ট উন্নতি দেখিব। আপুনি বহু পথৰ পৰা ধন লাভ কৰিব আৰু আপুনি সেই পথটো গ্ৰহণ কৰাত সফল হ'ব, তেন্তে আপুনি অধিক লাভ কৰিব পাৰিব। গতিকে আপুনি নিশ্চিত হ'ব পাৰে যে আপুনি যিমানেই খৰচ নকৰক কিয় আপোনাৰ উপাৰ্জন ভাল হ'ব আৰু আপুনি আপোনাৰ ধনৰ প্ৰৱাহ সহজে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিব। আৰ্থিক বিনিয়োগতো আপুনি সফলতা লাভ কৰিব। এইবাৰ আপোনাৰ জীৱনত হঠাতে টকা অহাৰ সুযোগ দেখিব, যিয়ে ভৱিষ্যতে আপোনাৰ উন্নত আৰ্থিক জীৱনৰ বাট মুকলি কৰিব। ব্যৱসায় ক্ষেত্ৰত ফলাফল এনেধৰণৰ। পেছাদাৰী ফ্ৰণ্টত সফল হ'বলৈ শক্তিশালী লক্ষ্য আৰু নতুন উদ্ভাৱনী পদ্ধতিৰ অতি প্ৰয়োজন। কিছুমান মানুহৰ ঊৰ্ধ্বতন আৰু অধীনস্থৰ সৈতে সম্পৰ্ক গঢ়ি তোলাত অসুবিধা হ'ব পাৰে, গতিকে নিজৰ আচৰণ নিয়ন্ত্ৰণত ৰাখক। এই 2024 বৰ্ষৰ প্ৰথম 5টা মাহত কামত মনোনিৱেশ কৰিব লাগিব। কৰ্মক্ষেত্ৰত আপোনাৰ মূল্য প্ৰমাণ কৰিবলৈ নিবিড় পৰিকল্পনা আৰু কৌশলৰ প্ৰয়োজন হ'ব। চিন্তনীয় প্ৰৱণতাৰ লগতে আপোনাৰ কৰ্ম চাৰ্চুল বিভ্ৰান্তি আৰু স্পষ্টতাৰ অভাৱ অন্ত পৰিব। সহকৰ্মীসকলৰ পৰা অতিৰিক্ত সমৰ্থন আৰু সহযোগিতা বহুবিধ হ'ব। প্ৰথম ত্ৰিমাসিকত ইংগিত এইটোৱে পোৱা গৈছে যে স্বনিয়োজিত ব্যৱসায়ীসকলে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, কিন্তু বছৰৰ দ্বিতীয়াৰ্ধত কৰা গুণগত প্ৰচেষ্টাৰ অনুপাতে তেওঁলোকে ভাল ফলাফল লাভ কৰিব। কেৰিয়াৰত উন্নতিৰ সম্ভৱ। নতুন ধাৰণাসমূহৰ লগতে আপোনাৰ যোগাযোগ দক্ষতাত
প্ৰচণ্ড পেচাদাৰী বৃদ্ধি হ'ব। নিয়োজিত ব্যক্তিসকলে অতিৰিক্ত দায়িত্বৰ বোজা বহন কৰিবলগীয়া হ'ব পাৰে। ৰাজনীতিবিদসকলে অপ্ৰয়োজনীয় বিতৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব লাগিব। পৰিৱেশন কলাৰ সৈতে জড়িত ব্যক্তিসকলে নিজৰ কৰ্মক্ষেত্ৰত জিলিকি উঠিব আৰু বছৰৰ দ্বিতীয়াৰ্ধত সৌভাগ্য বৃদ্ধি আৰু লক্ষ্যত উপনীত হোৱাৰ দিশত সঠিক দৃঢ়তা সম্ভৱপৰ। কঠোৰ পৰিশ্ৰম, সততা আৰু নিষ্ঠা আপোনাৰ সৌভাগ্যৰ বৃদ্ধিত অতি সহায়ক বুলি প্ৰমাণিত হ'ব। অৱচেতন মনৰ পৰা অহা যিকোনো ধাৰণা এটা সিদ্ধান্তত উপনীত হোৱা উচিত। নতুন প্ৰত্যাহ্বানেই ব্যৱসায়ত কিছু উত্তেজনা আনিব পাৰে। আঁতৰি যোৱাৰ পৰিৱৰ্তে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা উচিত। কেৰিয়াৰৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষটো সিংহ ৰাশিৰ ব্যক্তিসকলৰ কেৰিয়াৰৰ বাবে ভাল হোৱাৰ সম্ভাৱনা আছে। এইবাৰ আপুনি নিজৰ কামৰ প্ৰতি অধিক মনোনিৱেশ কৰিব আৰু ভাল প্ৰদৰ্শন কৰিব পাৰিব। যদি আপুনি সম্পূৰ্ণ হৃদয়েৰে চেষ্টা কৰে তেন্তে আপুনি আপোনাৰ পেছাদাৰী আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰিব আৰু এইটো আপোনাৰ বাবে অতি প্ৰয়োজনীয়। বছৰৰ আৰম্ভণিতে আপোনাৰ চাকৰিটোত পদোন্নতি পোৱাৰ সম্ভাৱনা ভাল হ'ব আৰু আপোনাৰ প্ৰদৰ্শনৰ শলাগ লোৱা হ'ব আৰু আপোনাৰ ঊৰ্ধ্বতৰ বিষয়াসকলেও আপোনাক লক্ষ্য কৰিব। ইয়াৰ বাহিৰেও একাংশ লোকৰ বদলি হোৱাৰ সম্ভাৱনা খুবেই ভাল হ'ব। সুখৰ কথাটো হ'ল এই বদলিটো নিজৰ ইচ্ছা অনুসৰি হোৱা সম্ভাৱনা আছে। ৰাশিফল অনুসৰি এই সময়ত এই 2026 বৰ্ষত নিজৰ কেৰিয়াৰত সৰু সৰু সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু তাৰ পিছত পৰিস্থিতি উন্নতি হ'ব। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ সন্ধান এই বছৰতে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সাহস আৰু শক্তি বৃদ্ধি পাব আৰু বছৰটোৰ ভিতৰত আপুনি সক্ৰিয় হৈ থাকিব আৰু প্ৰতিটো কামত আপুনি মনোযোগ দিব পাৰিব, যিয়ে আপোনাক বহু ক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব। আপুনি কামৰ বোজা ভালদৰে বজাই ৰাখিব পাৰিব আৰু কঠোৰ পৰিশ্ৰম কৰিব পাৰিব। মনত ৰাখিব যে এইবাৰ আপোনাৰ কৰ্মক্ষেত্ৰতো আপোনাৰ ক্ষমতা পৰীক্ষা হ'ব। আপোনাৰ ঊৰ্ধ্বতৰ বিষয়াৰ লগত অস্বাভাৱিক সম্পৰ্ক ৰাখক আৰু তেওঁলোকৰ লগত কোনো বিষয়ত তৰ্ক নকৰিব, অন্যথা এই পৰিস্থিতি আপোনাৰ বিৰুদ্ধে যাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। শিক্ষাৰ ক্ষেত্ৰত এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি ছাত্ৰ ছাত্ৰীসকলে অতি সফল বুলি প্ৰমাণিত হোৱাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি সফলতা লাভ কৰিব আৰু আপোনাৰ মনোবল উচ্চ হৈ থাকিব। বছৰৰ আৰম্ভণি বহু ভাল হ'ব আৰু শেষলৈকে পঢ়া শুনাত ভাল প্ৰদৰ্শন কৰিব পাৰিব আৰু সফল হ'ব। ইয়াৰ পিছত জুন মাহৰ শেষৰ ফালে আপোনাৰ শিক্ষাৰ কিছু পৰিৱৰ্তন হ'ব আৰু যিসকলে উচ্চ শিক্ষাৰ বাবে বহিৰাজ্যলৈ যাব বিচাৰি আছে তেওঁলোকৰ ইচ্ছা এই সময়ছোৱাত পূৰণ কৰিব পাৰিব। ইলেক্ট্ৰনিক্স, হাৰ্ডৱেৰ, আইন, সমাজসেৱা, কোম্পানী, সজীৱ আৰু সেৱা প্ৰদৰ্শনকাৰীসকলৰ ক্ষেত্ৰত অধ্যয়নৰ নিয়োজিত হৈ থকা ব্যক্তিসকলে তেওঁলোকে এই বছৰত বহু সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আচলতে এই বছৰ সিংহ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অন্যতম সোণালী বছৰ বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আৰম্ভণিৰ পৰা শেষ সপ্তাহলৈকে পুনৰ শিক্ষাৰ বাবে ভাল সময় আহিব আৰু ভাল কৃতিত্ব লাভ কৰিব। পাৰিবাৰিকৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে কিছু প্ৰত্যাহ্বানজনক হোৱাৰ সম্ভাৱনা আছে। বছৰৰ আৰম্ভণি খুবেই ভাল হ'ব পাৰে আৰু পৰিয়ালত নতুন সদস্য আহিব পাৰে। আপুনি আপোনাৰ ভাই ভনীৰ সম্পূৰ্ণ সমৰ্থন পাব আৰু আপোনাৰ
আৰু আপোনাৰ পৰিয়ালৰ সন্মান সমাজতো বৃদ্ধি পাব। আপুনি পৰিয়ালৰ প্ৰয়োজনীয়তাক মনত ৰাখি কাম কৰিব লাগিব, যিটো কেতিয়াবা আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত যাব আৰু আপুনি ইয়াৰ বাবে চিন্তাত পৰিব। নিজৰ কৰ্মক্ষেত্ৰত ব্যস্ত থকা ব্যক্তিসকলৰ বাবে আৰু জীৱনৰ অন্যান্য দিশত অধিক সময় দিয়াৰ বাবে আপুনি আপোনাৰ পৰিয়ালৰ বেছি সময় দিব নোৱাৰিব, যিটো আপোনাৰ পৰিয়ালৰ সদস্যসকলে বহুত মিছ কৰিব। যদি আপুনি আপোনাৰ পৰিয়ালটোক একেলগে ৰাখিব বিচাৰি আছে, তেন্তে জীৱনৰ কিছুমান আপোচৰ বাবে নিজৰ বাবে সাজু থাকিব লাগিব, নহ'লে পৰিস্থিতি আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত যাব। আপুনিও পৰিয়ালৰ সদস্যৰ সৈতে ধন সম্পৰ্কীয় সমস্যাৰ সমাধান কৰিব লাগিব আৰু আপোনাৰ ফালৰ পৰা যিমান পাৰে বৰঙণি আগবঢ়াবলৈ সাজু থাকিব লাগিব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আপোনাৰ বাবে পৰ্যাপ্ত সময় উলিয়াই সকলোবোৰ চিন্তাশীলভাৱে সমাধান কৰা আৰু সমস্যা সমাধানৰ বাবে পৰ্যাপ্ত সম্পদ সংগ্ৰহ কৰাটো অতি প্ৰয়োজনীয় হ'ব। বছৰৰ মাজভাগত পাৰিবাৰিক জীৱনত কিছু চিন্তা বৃদ্ধি পাব, কিন্তু সকলোৰে লগত লৈ গ'লে তেতিয়া লাহে লাহে সমস্যাবোৰ নিয়ন্ত্ৰণলৈ আহিব। গোটেই বছৰটো পাৰিবাৰিক জীৱনত মিশ্ৰিত ফল পাব আৰু বিভিন্ন সমস্যাৰ মাজতো লাহে লাহে পৰিয়ালত শান্তিৰ পৰিৱেশ গঢ় লৈ উঠিব। নৈতিক বাধ্যবাধকতা হিচাপেও আপুনি কিছু সামাজিক কাম কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2024 বৰ্ষৰ ৰাশিফল অনুসৰি আপোনাৰ স্বাস্থ্য অতি ভাল হোৱাৰ সম্ভাৱনা আছে। বছৰ আৰম্ভণি আপোনাৰ বাবে অতি অনুকূল। আপুনি ভাল ৰুটিন আৰু খাদ্যাভ্যাস মানি চলিব আৰু বছৰটোৰ ভিতৰত ব্যায়ামো কৰিব লাগিব, যাৰ বাবে আপুনি বহু পৰিমাণে ফিট হৈ থাকিব। আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব, কাৰণ এই সময়ছোৱাত অষ্টম ঘৰৰ অধিপতি আপোনাৰ ষষ্ঠ স্থানত প্ৰৱেশ কৰিব, যিটো আন ৰোগৰ ঘৰ, আৰু এনে পৰিস্থিতিত আপুনি কোনোবা দীৰ্ঘদিনীয়া ৰোগৰ বলি হ'ব পাৰে। এই সময়ছোৱাত আপুনিও অধিক চৰ্বিযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগিব, কাৰণ আপুনি মেদবহুলতা বা ডায়েবেটিছৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই বছৰ মানসিক আৰু শাৰীৰিক দুয়োটা দিশতে নিজকে শক্তিশালী কৰি ৰাখিব লাগিব, কাৰণ স্বাস্থ্যৰ সময়ে সময়ে পৰীক্ষা হ'ব পাৰে। মনত ৰাখিব যে অত্যাধিক মানসিক চাপে আপোনাক আগুৰি ধৰিব। এই বছৰ আপুনি অধিক কাম কৰিব, যাৰ বাবে শাৰীৰিক ক্লান্তিয়েও আপোনাক আমনি কৰিব পাৰে। গতিকে কামৰ মাজত কিছু সময় উলিয়াই জিৰণি লওক। কিন্তু আমি যদি গোটেই বছৰটোৰ কথা কওঁ, তেন্তে সাধাৰণতে আপোনাৰ সময় বৰ ভাল হ'ব আৰু যিকোনো ডাঙৰ ৰোগ হোৱাৰ সম্ভাৱনা কম। নৱেম্বৰৰ মাজভাগলৈকে আপোনাৰ স্বাস্থ্য উন্নতি হ'ব আৰু পুৰণি ৰোগৰ পৰা আপুনি সুস্থ হৈ উঠিব। অৱশ্যে নৱেম্বৰৰ মাজভাগৰ পৰা ডিচেম্বৰলৈকে সময় আকৌ কিছু অসুবিধা দিব পাৰে। 2024 বৰ্ষত কন্যা ৰাশিৰ ব্যক্তিসকলৰ বিদেশ ভ্ৰমণৰ সম্ভাৱনা অত্যন্তই প্ৰবল। গতিকে যদি আপুনি বৰ্তমান এই দিশত প্ৰচেষ্টা চলাই আছে, তেন্তে এই সময়ৰ সম্পূৰ্ণ সুবিধা ল'বলৈ সাজু হওক। যদি আপুনি আপোনাৰ ঘৰৰ পৰা আঁতৰত কাম কৰি আছে, তেন্তে এই বছৰ আপুনি আপোনাৰ ঘৰৰ মানুহৰ ওচৰলৈ আহিব পাৰিব। যদি আপুনি কোনো ব্যৱসায় কৰি আছে, তেন্তে আপুনি ইয়াৰ সন্দৰ্ভত বহু ভ্ৰমণ কৰিব লাগিব, যিয়ে আপোনাৰ ব্যৱসায়িক সম্পৰ্ক আটাইতকৈ শক্তিশালী কৰিব। এই 2024 বৰ্ষৰ ৰাশিফল অনুসৰি এইবাৰ আপুনি কিছুমান সৰু সৰু সমস্যা আৰু বাধাৰ সন্মুখীন হ'ব লাগিব পাৰে আৰু কিছুমান কঠিন প্ৰত্যাহ্বানৰ অতিক্ৰম কৰিব লাগিব। আপুনি অতি উৎসাহী হ'ব আৰু আপোনাৰ শক্তিৰ জৰিয়তে প্ৰতিটো প্ৰত্যাহ্বান আপুনি দৃঢ়ভাৱে আগুৱাই যাব পাৰিব আৰু সফলতা লাভ কৰিব। কিন্তু আপুনি মনত ৰখাটো অত্যন্তই প্ৰয়োজন যে আপোনাৰ চৌপাশৰ লোকসকলে অতি আৱেগিক আচৰণ কৰিলে
আপুনি বিশেষভাৱে প্ৰভাৱিত হ'ব, গতিকে ধৈৰ্য ধৰিব লাগিব। আপুনি বহুতো কঠিন কাম সম্পন্ন কৰিব লাগিব, যিয়ে আপোনাক জীৱনত আগুৱাই যাবলৈ পথ প্ৰদৰ্শন আৰু প্ৰেৰণা যোগাব। এই বছৰটো আপোনাৰ বাবে সদ্ভাৱনাৰ বছৰ আৰু আপোনাৰ নিজাববীয়াকৈ কঠিন লক্ষ্যত লাভ কৰাৰ ক্ষমতা থাকিব। যদি কোনো ঋণ দীৰ্ঘদিন ধৰি চলি আছে আপোনাৰ, তেন্তে এইবাৰ আপুনি সেই ঋণ সম্পূৰ্ণৰূপে পৰিশোধ কৰিব পাৰিব আৰু সেই সমস্যাৰ পৰা আপুনি সকাহ পাব পাৰিব। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক আৰু কোনো ধৰণৰ তৰ্ক বাঢ়িবলৈ নিদিব। মাৰ্চ মাহৰ পিছত আপোনাৰ আয় প্ৰচণ্ডভাৱে বৃদ্ধি পাব আৰু আপুনি আৰ্থিকভাৱে শক্তিশালী হ'ব। ইয়াৰ ফলত ভাগ্য বৃদ্ধি পাব আৰু তীৰ্থযাত্ৰালৈ যোৱাৰো সম্ভাৱনা নিশ্চয়কৈ থাকিব। প্ৰেমৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। কন্যা ৰাশি ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ ৰাশিফল অনুসৰি এইটো অতি গুৰুত্বপূৰ্ণ বছৰ। আপোনাৰ প্ৰেম জীৱন গভীৰ হ'ব আৰু আপুনি আপোনাৰ প্ৰেমক বহুত গুৰুত্ব দিবলৈ আৰম্ভ কৰিব। জীৱনৰ মূল্যবোধ বুজিব পাৰিব। অৱশ্যে কিছু উত্থান পতন হ'ব পাৰে আৰু ইয়াৰ পৰা হাত সাৰিবলৈ হ'লে সম্পৰ্কত সৎ হ'ব লাগিব। আপুনি আপোনাৰ আপোনজনক অনুভৱ কৰাব লাগিব যে এই সম্পৰ্কটোৱে সঁচাকৈয়ে আপোনালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ আৰু আপোনাৰ প্ৰিয়জনেই আপোনাৰ বাবে সকলো। এই 2024 বৰ্ষৰ ৰাশিফল অনুসৰি আপুনি এই বছৰৰ আৰম্ভণি আৰু ফেব্ৰুৱাৰী মাহটো আপোনাৰ বাবে অতি উত্তম বুলি প্ৰমাণিত হ'ব আৰু এই সময়ছোৱাত আপুনি আপোনাৰ প্ৰেম জীৱনক সম্পূৰ্ণৰূপে উপভোগ কৰিব। এই সময়ছোৱাত আপোনাৰ সংগীয়ে আপোনাৰ প্ৰতিটো কামতে সহায় কৰিব আৰু আপোনাৰ সকলো কথা শুনিব, যাৰ ফলত আপোনাৰ সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন আহিব। আপোনাৰ প্ৰেম জীৱনত চলি থকা সকলোবোৰ স্বয়ংক্ৰিয়ভাৱে শেষ হৈ যাব আৰু বছৰটোৰ ভিতৰত আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে সুখৰ মুহূৰ্ত উপভোগ কৰিব। বছৰৰ মাজভাগত আপোনাৰ সম্পৰ্কত ৰোমাঞ্চ বৃদ্ধি পাব আৰু দুয়োজনে ইজনে সিজনৰ প্ৰতি বহু আকৰ্ষণৰ অনুভৱ কৰিব। সংযমেৰে আচৰণ কৰক যাতে সম্পৰ্কৰ গুৰুত্ব থাকে। যিসকল এতিয়াও অবিবাহিত, তেওঁলোকৰ বাবে হয়তো এজন মৰমলগা সংগী লাভ কৰিব আৰু তেওঁলোকৰ জীৱনৰ বিশেষভাৱে টুকুৰ মাৰিব। এই বছৰ আপোনালোকৰ প্ৰেম জীৱন গভীৰ কৰি ইজনে সিজনক ভালদৰে বুজিবলৈ চেষ্টা কৰিব। গতিকে এই বছৰ সম্পূৰ্ণ সুবিধা লওক আপোনাৰ প্ৰেম জীৱনক শক্তিশালী কৰিবলৈ। বিবাহৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। কন্যা ৰাশি ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ ৰাশিফল অনুসৰি বিবাহিত দম্পতীৰ বাবে কৃতিত্বৰে ভৰা হ'বলৈ গৈ আছে। যদি আপোনাৰ পত্নীয়ে বা আপোনাৰ স্বামীয়ে কাম কৰি আছে, তেন্তে এই বছৰ তেওঁলোকে কিছু কৃতিত্ব লাভ কৰিব পাৰিব আৰু বিশাল আৰ্থিক লাভৰ সম্ভাৱনা নিশ্চয়কৈ থাকিব, যিয়ে আপোনাকো উপকৃত কৰিব আৰু আপোনাৰ বিবাহিত জীৱনত সুখৰ এক মুহূৰ্ত আনিব। আপোনাৰ ঠাইত পৰিৱৰ্তন আহিব, যাৰ বাবে দুয়োজনে কিছু সময়ৰ বাবে ইজনে সিজনৰ পৰা আঁতৰি থাকিবলগীয়া হ'ব পাৰে। পাৰিবাৰিক সম্পৰ্কত উত্তেজনা বৃদ্ধি পোৱাৰ সম্ভাৱনা অত্যন্তই প্ৰবল। গতিকে এই সময়ছোৱাত আপোনাৰ জীৱন সংগীক সহায় কৰক আৰু তেওঁলোকৰ সৈতে পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখক। অক্টোবৰ মাহত কন্যা ৰাশিত শুক্ৰ গ্ৰহই যেতিয়া ট্ৰেনজিট কৰিব, তেতিয়া আপোনাৰ বিবাহিত জীৱনৰ বাবে অতি ভাল বুলি প্ৰমাণিত হ'ব। বছৰৰ আৰম্ভণিতে শিশুৰ আচৰণ স্বাভাৱিক হ'ব যদিও এপ্ৰিলৰ পিছত তেওঁলোকৰ অৱস্থা উন্নত হ'ব আৰু তেওঁলোকে জীৱনৰ পথত আগবাঢ়ি যাব। যদি আপুনি এতিয়াও সন্তানহীন, তেন্তে এই বছৰ আপোনাৰ ইচ্ছা পূৰণ হ'ব পাৰে আৰু সন্তান জন্মই পৰিয়ালত সুখ কঢ়িয়াই আনিব পাৰে। যিসকলৰ
সন্তান বিয়াৰ বয়স হৈছে তেওঁলোকে এই বছৰ বিয়া পাতিব পাৰিব। মে' মাহৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত সন্তানৰ স্বাস্থ্য যত্ন লওক যাতে কোনো ডাঙৰ ৰোগ নহয়। বাকী সময়খিনি বহু পৰিমাণে অনুকূল হোৱাৰ সম্ভাৱনা আছে। অৰ্থনৈতিক ক্ষেত্ৰত ফলাফল এনেধৰণৰ। কন্যা ৰাশিৰ ৰাশিফল অনুসৰি এই 2026 বৰ্ষৰ অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে এই 2026 বৰ্ষটো খুবেই ভাল, কাৰণ এই সময়ছোৱাত অবিৰত ধনৰ প্ৰবাহৰ বাবে আপোনাৰ হাতত ধনৰ প্ৰবাহ অনুভৱ কৰিব আৰু আপোনাৰ অৰ্থনৈতিক জীৱনৰ উন্নতি ঘটিব। যদি আপুনি দীৰ্ঘদিন ধৰি নিজৰ ঘৰ সাজিবলৈ ইচ্ছা কৰি আছিলে বা আহিছে, তেন্তে এই বছৰ ইয়াৰ ইচ্ছা পূৰণ কৰিব পাৰিব। যদি আপোনাৰ ধন বহুদিন ধৰি ক'ৰবাত আবদ্ধ হৈ আছে আৰু আপুনি সেই ধন পোৱাৰ সমস্যাৰ সন্মুখীন হৈছে, তেন্তে আপোনাৰ বাবে এটা খুবেই ভাল খবৰ যে এই বছৰ আপুনি সেই ধন ঘূৰাই পাব পাৰিব। ব্যৱসায়ত বিনিয়োগৰ বাবে এই বছৰটো অতি লাভজনক। এপ্ৰিলৰ পৰা জুলাইৰ ভিতৰত শ্বেয়াৰ বজাৰ, জুৱা, পণ আৰু জল্পনা কল্পনাৰ ব্যৱসায়ৰ পৰা খুবেই ভাল লাভ পোৱাৰ সম্ভাৱনা আছে। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি আপোনাৰ ধন ভালদৰে পৰিচালনা কৰিব পাৰিব। চলিত বৰ্ষৰ প্ৰথমাৰ্ধত আপুনি আয় বৃদ্ধি কৰি এটা খুবেই ভাল উপাৰ্জন কৰিব পাৰিব আৰু দ্বিতীয়াৰ্ধত বিনিয়োগৰ কথা চিন্তা কৰি ভাল লাভ অৰ্জন কৰিব পাৰিব। এইবাৰ আপুনি আপোনাৰ ধন আৰু বিনিয়োগৰ ক্ষেত্ৰত অতি সাৱধান হ'ব লাগিব, যাৰ ফলত আপোনাৰ খুবেই ভাল লাভ পাব। এই বৰ্ষত আপুনি আপোনাৰ ধনৰ হিচাপ নিকাচ খুবেই ভালদৰে ৰাখিব। নিয়মিত চিন্তাশীলভাৱে ধনৰ লেনদেন কৰক যাতে আপুনি কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। লগতে এই বছৰ কিছু পৰিমাণে সঞ্চয় কৰিব পাৰিব। খৰচ কৰাৰ সময়ত আপোনাৰ পৰিস্থিতিৰ মূল্যায়ন নিশ্চিত কৰক। আপুনিও আপোনাৰ বন্ধু-বান্ধৱী আৰু আত্মীয়ক সহায় হিচাপে টকা দিব পাৰিব, কিন্তু ভালদৰে চিন্তা কৰি এই সিদ্ধান্ত ল'ব। ব্যৱসায়ৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। কিছুমানৰ বাবে এই 2026 বৰ্ষটো কেৰিয়াৰৰ ক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তন আহিব পাৰে। ইতিবাচক দিশটো হ'ল এই বছৰৰ ভিতৰত আপোনালোকৰ মাজৰ কিছুমানে অসাধাৰণ বৃদ্ধি লাভ কৰিব। ভাগ্যই আপোনালোকৰ মাজৰ কিছুমানক অনুকূল কৰিব, কিন্তু আপোনালোকৰ বহুতেই বৰ্তমানৰ স্থান হেৰুৱাব পাৰে। কৰ্মক্ষেত্ৰত প্ৰতিযোগিতাৰ দক্ষতাই আপোনাক আনতকৈ আগবাঢ়ি থাকিবলৈ সহায় কৰিব। স্বনিয়োজিত ব্যৱসায়ীসকলে নিজৰ ক্লায়েণ্টসকলক সংগঠিত কৰি ৰাখিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। যৌথৰ ক্ষেত্ৰত অগ্ৰগতিৰ সুবিধা ল'বলৈ অংশীদাৰৰ সৈতে কাম কৰিব লাগিব। মনোযোগ, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা এই 2026 বৰ্ষৰ সফলতাৰ চাবিকাঠি। যিসকলে ভাল সুযোগ বিচাৰিছে তেওঁলোকে আশা কৰাতকৈ অধিক সুযোগ পাব। দৰমহা পোৱা ব্যক্তিসকলে কৰ্মক্ষেত্ৰত অপ্ৰয়োজনীয় তৰ্ক আৰু বিবাদৰ পৰা আঁতৰি থাকিব লাগিব। ইউনিফৰ্ম পৰিহিত সেৱাত নিয়োজিতসকলৰ বাবে বছৰটো একেই থাকিব। সৃষ্টিশীল শিল্পীসকলে নিজৰ কেৰিয়াৰত ভাল কাম কৰাৰ যথেষ্ট সুযোগ পাব। ৰাজনীতিবিদসকলে সাধাৰণতে জনসাধাৰণৰ আস্থা আৰু সদিচ্ছা লাভ কৰিব। প্ৰশংসনীয় কাৰ্যকলাপে আপোনাক যথেষ্ট পুৰস্কাৰ কঢ়িয়াই আনিব। এই সময়লৈকে লাহে লাহে আগবাঢ়ি থকাৰ প্ৰকল্পসমূহে বছৰৰ দ্বিতীয়াৰ্ধত গতি লাভ কৰিব। আপোনাৰ বৃদ্ধি আৰু উন্নতিৰ কাৰণ হ'ব আপোনাৰ আগবাঢ়ি যোৱাৰ ক্ষমতা। সকলো বিকল্পৰ মূল্যায়ন কৰক। এবাৰ নিশ্চিত হ'লে তাৰপিছত কামবোৰ কৰিবলৈ আপুনি আগবাঢ়িব।
কেৰিয়াৰৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি কেৰিয়াৰৰ বাবে এক প্ৰগতিশীল বছৰ বুলি প্ৰমাণিত হ'ব। এইবাৰ আপোনাৰ কেৰিয়াৰত পৰিৱৰ্তন হ'ব আৰু আপুনি স্থান সলনিৰ অভিজ্ঞতাৰ লাভ কৰিব পাৰিব। অৰ্থাৎ কিছু লোকৰ বদলি হ'ব আৰু কিছুমানে চাকৰি সলনি কৰাত সফলতা লাভ কৰিব। ব্যৱসায় কৰি থকাসকলৰ আৰু উন্নতিৰ যোগ আছে। বছৰৰ আৰম্ভণিতে অতি শক্তিশালী ইংগিত দিছে। আপোনাৰ জ্যেষ্ঠ বিষয়াসকলৰো সহায় লাভ কৰিব। আপুনি আপোনাৰ কৰ্মদক্ষতাৰ পৰিচয় দিব আৰু গোটেই বছৰটোত আপোনাৰ 100% অৱদান দিবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত বহু কথাৰ প্ৰশংসা পাব আৰু খ্যাতিও লাভ কৰিব। বহুজাতিক কোম্পানীত কাম কৰা ব্যক্তিসকলৰ বাবে এই বছৰটোৱে বহু কৃতিত্বৰ ইংগিত দিছে। ইয়াৰ বাহিৰেও আপুনি ডাঙৰ কোম্পানী এটাৰ সৈতে কাম কৰিলে আপোনাৰ প্ৰদৰ্শনে আপোনাক আগুৱাই লৈ যাব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি কৰ্মক্ষেত্ৰত ক্ৰমান্বয়ে আগবাঢ়ি যাব আৰু আপুনি আকাংক্ষিত চাকৰিটো পাব পাৰে আৰু চাকৰিও আপুনি সলনি কৰিব বিচৰাসকলে সফলতা লাভ কৰিব। আপোনালোকৰ মাজৰ কিছুমানে নিজৰ আকাংক্ষিত ঠাইলৈও বদলি কৰিব পাৰিব। বছৰৰ মাজভাগত আপুনি অধিক অনুকূল অনুভৱ কৰিব আৰু আপোনাৰ কামৰ প্ৰতি আপোনাৰ বুজাবুজি বৃদ্ধি পাব, যাৰ ফলত দীৰ্ঘকালীনভাৱে আপোনাৰ উপকাৰ হ'ব। বিশেষকৈ ব্যৱসায়িক খণ্ডত তেওঁলোকৰ আৰ্থিক সফলতা যথেষ্ট উন্নত হ'ব। এইবাৰ আপুনি কঠোৰ পৰিশ্ৰমৰ বলত আপোনাৰ ব্যৱসায়িক উচ্চাকাংক্ষা পূৰণত সফলতা অৰ্জন কৰিব। যদি আপুনি কোনো চাকৰিত আছে তেন্তে আপুনি মনত ৰাখিব লাগিব যে কঠোৰ পৰিশ্ৰমেই সফলতাৰ চাবিকাঠি। গতিকে আপোনাৰ শ্ৰেষ্ঠখিনি দি থাকিব আৰু কঠোৰ পৰিশ্ৰম কৰক যাতে আপুনি সৰ্বাধিক লাভ কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ এই ৰাশিফল অনুসৰি ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটো কৃতিত্বৰে ভৰা হ'ব। এই বছৰটো ছাত্ৰ ছাত্ৰীৰ বাবে অতি শুভ হ'ব আৰু আপোনাৰ শৈক্ষিক বলত আগবাঢ়ি যাবলৈ সফলতাৰ পথ দেখুৱাব। যিসকলে পঢ়া শুনাৰ লগত সম্পৰ্ক কৰি আছে তেওঁলোকে আৰু উন্নতি কৰিব পাৰিব। চাকৰি পোৱাৰ সম্ভাৱনা খুবেই শুভ। বহিৰাজ্যলৈ গৈ পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলৰ ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে। এইবাৰ আপুনি পঢ়া শুনাত ভাল প্ৰদৰ্শন কৰিব, কিন্তু মাজত কিছু বাধা আহিব। গতিকে কঠোৰ পৰিশ্ৰমৰ বাবে নিজকে প্ৰস্তুত কৰিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত অতি উন্নত প্ৰদৰ্শন কৰিব পাৰিব। এই সময়ছোৱাই আপোনালোকৰ জীৱনত আগবাঢ়ি যোৱাৰ বাট মুকলি কৰিব। এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি বিশেষ আগ্ৰহ গঢ়ি তুলিব আৰু তেওঁলোকে নিজৰ লক্ষ্য আৰু উদ্দেশ্য পূৰণত সফল হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে এইবাৰ হঠাৎ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। পাৰিবাৰিকৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে অতি শুভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত পাৰস্পৰিক সম্বন্ধ শক্তিশালী হ'ব আৰু ইজনে সিজনৰ সহযোগত পৰিয়ালৰ সমৃদ্ধি লাভ কৰিব আৰু ইজনে সিজনৰ প্ৰতি সন্মানো বৃদ্ধি কৰিব পাৰিব। বছৰৰ আৰম্ভণিতে পৰিয়ালত সুখ শান্তি আৰু সদিচ্ছাৰ পৰিৱেশ সৃষ্টি হ'ব আৰু আপুনিও আপোনাৰ পৰিয়ালৰ পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু আপুনি নিজেও আপোনাৰ পৰিয়ালৰ প্ৰতি সকলো কৰ্তব্য অতি সুন্দৰভাৱে পালন কৰিব। যদি পৰিয়ালত কিবা পুৰণি সমস্যা চলি আছে তেন্তে তাৰ পৰা আপুনি সকাহ পাব। আপুনি আপোনাৰ পৰিয়ালৰ বহু দায়িত্ব পালন কৰিব, যাৰ ফলত আপোনাৰ প্ৰতিপত্তি বৃদ্ধি পাব আৰু সমাজত সন্মানো পাব আৰু আপোনাক এজন বিখ্যাত ব্যক্তি বুলি কোৱা হ'ব।
আপুনি আগবাঢ়ি যাব লাগিব আৰু নিজৰ পৰিয়ালৰ প্ৰতি থকা নৈতিক দায়িত্ব গ্ৰহণ কৰিব লাগিব আৰু পাৰিবাৰিক জীৱনক উচ্চ পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰিব লাগিব আৰু ইয়াৰ বাবে প্ৰয়োজনীয় সকলো কাম কৰিবলৈ সাজু থাকিব লাগিব। যদি আপুনি পৰিয়ালৰ মূল্যবোধক গুৰুত্ব দিয়ে আৰু পৰিয়ালৰ সৈতে ভাল সময় কটায়, তেন্তে পৰিয়ালৰ সদস্যসকলে আপোনাৰ প্ৰতি মৰমৰ অনুভূতি গঢ়ি তুলিব, যিটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বিকাশৰ বাবে অতি প্ৰয়োজনীয়। আপুনি আপোনাৰ পৰিয়ালৰ প্ৰয়োজনীয়তাৰ প্ৰতি অধিক দায়িত্বশীল আৰু সঁহাৰি জনাব লাগিব। মনত ৰাখিব যে আপোনাৰ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনত কোনো বাহিৰৰ মানুহৰ হস্তক্ষেপ যাতে কৰিব নোৱাৰে তাৰ প্ৰতি আপুনি চকু ৰাখিব লাগিব। আপোনাৰ পাৰিবাৰিক জীৱন সুচাৰুৰূপে চলাই নিও, তেতিয়াহে আপুনি সকলো সমস্যাৰ পৰা সকাহ পাব, বিশেষকৈ পাৰিবাৰিক সমস্যা। স্বাস্থ্যৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ: সুস্বাস্থ্যকৰ সৰ্বাধিক ধন বুলি গণ্য কৰা হয়, কাৰণ সুস্থ শৰীৰেহে সকলো ধৰণৰ সুখ উপভোগ কৰিব পাৰে। কন্যা ৰাশিৰ ব্যক্তিসকলৰ 2024 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটো আপোনাৰ বাবে অতি ভাগ্যৱান হ'ব, কাৰণ এই বছৰৰ স্বাস্থ্য সম্পৰ্কীয় বিষয়ৰ বাবে আপুনি শুভ। অতি কম সময়ৰ ভিতৰতে আপুনি উৎসাহেৰে ভৰি পৰিব, ফলত ব্যক্তিগত আৰু পেছাদাৰী জীৱনত বহু ভাল প্ৰদৰ্শন কৰিব পাৰিব। নিজৰ ওপৰত বেছি কামৰ বোজা নিদিব। এই বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰ কোনো ডাঙৰ ৰোগত আক্ৰান্ত হোৱাৰ কোনো সম্ভাৱনা নাই, কিন্তু কোনো সৰু সৰু স্বাস্থ্যজনিত সমস্যাক আওকাণ কৰি সময়মতে চিকিৎসা কৰাব লাগিব। আপুনি স্নায়ুতন্ত্ৰ আৰু পাচনতন্ত্ৰৰ সমস্যাই আপোনাক কিছু পৰিমাণে আমনি কৰিব পাৰে। অৱশ্যে আপুনি মানসিকভাৱে সবল হৈ থাকিব। এই বছৰ আপুনি কেৱল নিজকে ফিট কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত। যোগ আৰু ধ্যান কাৰ্যৰ প্ৰতিও আগ্ৰহী হ'ব আৰু ইয়াৰ পৰাও আপুনি বহু শুভ ফল লাভ কৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰ তুলা ৰাশিৰ ব্যক্তিসকলে বহুতো ৰোমাঞ্চকৰ অভিজ্ঞতা লাভ কৰিব আৰু লগতে নতুন কিবা এটা শিকিব পাৰিব। এইবাৰ আপুনি বহুত ভ্ৰমণ কৰিব, কিন্তু এটা কথা মনত ৰাখিব লাগিব যে ভ্ৰমণে আপোনাৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। গতিকে যিকোনো ভ্ৰমণ সম্পূৰ্ণ পৰিকল্পনাৰে কৰিব। নিচাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগিব। আপুনিও তীৰ্থযাত্ৰা কৰিব পাৰে আৰু বছৰটো আপোনাৰ বাবে অতি সমৃদ্ধিশালী আৰু গুৰুত্বপূৰ্ণ যেন লাগিব। যোৱা বছৰবোৰ ধৰি চলি থকা কিছুমান সমস্যা কমি যাব আৰু নতুন কিবা এটা শিকিবলৈ আপুনি কিছুমান নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। বহু ক্ষেত্ৰত আপুনি যথেষ্ট মুক্ত অনুভৱ কৰিব আৰু নতুন নতুন কথা আপুনি শিকিবলৈ আগ্ৰহী হ'ব। এই বছৰ আপুনি নিজৰ সৈতে সময় কটাব লাগিব, কাৰণ ই আপোনাক আভ্যন্তৰীণভাৱে শক্তিশালী কৰিব আৰু আপোনাৰ ইচ্ছা শক্তি বৃদ্ধি কৰিব। বহিৰাজ্যৰ ভ্ৰমণ কৰিব বিচৰা ব্যক্তিসকলে হয়তো এটা ভাল খবৰ পাব আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু অতীতত কৰা প্ৰচেষ্টাৰ ফল এই বছৰ লাভ কৰিব পাৰিব। কিছুমান মানুহে পূৰ্বপুৰুষৰ সম্পত্তিও পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। বিশেষকৈ জুন মাহৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত অভিভাৱকৰ স্বাস্থ্যৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে। আপোনাৰ ভাই ভনীসকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে। কৰ্ম আৰু ব্যক্তিগত জীৱনত সমন্বয় থাকিব আৰু আপুনি আগবাঢ়ি যাব। কিছু আৰ্থিক লোকচানৰ সম্ভাৱনাও থাকিব পাৰে। এই সময়ছোৱাত আপোনাৰ স্বাস্থ্যৰ যত্ন লোৱাটো অত্যন্তই প্ৰয়োজন। প্ৰেমৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ: তুলা ৰাশিৰ ব্যক্তিসকলৰ ৰাশিফল অনুসৰি এই 2024 বৰ্ষত তেওঁলোকৰ যথেষ্ট জ্ঞানপ্ৰাপ্ত বুলি প্ৰমাণিত হ'ব আৰু এই বছৰ আপুনি আপোনাৰ প্ৰেম জীৱনৰ স্থিৰতা অনুভৱ কৰিব। আপোনাৰ প্ৰেম জীৱনত শান্তি থাকিব আৰু প্ৰেমৰ সম্পৰ্ক বহু পৰিমাণে ভাল হোৱাৰ সম্ভাৱনা আছে।
এইবাৰ প্ৰেম বিবাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। গতিকে যদি আপুনি এই দিশত চেষ্টা কৰি আছে তেন্তে আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখক আৰু ধৈৰ্য ধৰিব লাগিব। প্ৰেম জীৱনত সংগীৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিব লাগিব আৰু কাৰোবাক প্ৰশংসা কৰাত কোনো দুখ নাই বুলি মানি ল'ব লাগিব। গতিকে যেতিয়াই সুযোগ পায় তেতিয়াই আপোনাৰ প্ৰিয়জনক নিশ্চয় প্ৰশংসা কৰক আৰু যদি তেওঁ কোনো কৃতিত্ব অৰ্জন কৰে তেন্তে নিশ্চিতভাৱে তাৰ বাবে তেওঁক শলাগ লওক। এনেকুৱা কাম নকৰিব যাৰ ফলত আপোনাৰ প্ৰেমৰ সম্পৰ্ক শেষ হ'ব। আপুনি নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু সংগীৰ হৃদয়ৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে আপুনি আপোনাৰ প্ৰেম জীৱনক উন্নত ধৰণে আগুৱাই নিব পাৰিব। সম্পৰ্কত বেছি অধৈৰ্যতা প্ৰদৰ্শন নকৰিব আৰু আঁতৰি থাকি মান্য আচৰণ কৰিব। ধৈৰ্যৰে কাম কৰিলে আপোনাৰ সংগীৰ লগত আন ঠাইৰ কথা পাতি থাকিলে তেওঁলোকৰ মনৰ কথা জানিলে আপোনাৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু ইজনে সিজনৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব। গোটেই বছৰটো নিজৰ ইচ্ছাক লৈ অত্যাধিক উৎসাহী নহ'ব আৰু যদি আপুনি তেনে কৰিবলৈ সক্ষম হয় তেন্তে আপুনি আপোনাৰ প্ৰেম জীৱনত ক্ষতি আৰু সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব আৰু ভাল প্ৰেম জীৱন উপভোগ কৰিবলৈ সক্ষম হ'ব। বিবাহৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। তুলা ৰাশি ব্যক্তিসকলৰ ৰাশিফল অনুসৰি 2026 বৰ্ষৰ আৰম্ভণি অলপ দুৰ্বল হ'ব পাৰে আৰু এই সময়ছোৱাত আপোনাৰ জীৱনসংগীৰ স্বাস্থ্য অৱনতি ঘটাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। কিন্তু ফেব্ৰুৱাৰী মাহৰ পৰা পৰিস্থিতি বহু পৰিমাণে স্বাভাৱিক হৈ পৰিব আৰু আপুনি ভাল বৈবাহিক জীৱন উপভোগ কৰিব। যদি আপোনাৰ পত্নী বা স্বামী কৰ্মৰত তেন্তে তেওঁৰ জীৱনৰ ক্ষেত্ৰত বা তেওঁ নিজৰ ক্ষেত্ৰখনত সফলতা লাভ কৰিব পাৰে, কিন্তু ইয়াৰ মাজতে তেওঁ আৰু আপোনাৰ মাজত কিবা এটা লৈ উত্তপ্ত তৰ্ক হ'ব পাৰে। ইয়াৰ ফলত বিবাহিত জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই সময়ছোৱাত অত্যন্ত সাৱধান আৰু ধৈৰ্য ধৰিব লাগিব। যদিও ইয়াৰ আগতে আৰু পিছত পৰিস্থিতি যথেষ্ট আৰামদায়ক হ'ব আৰু আপোনাৰ বিবাহিত জীৱনটো মধুৰ আৰু শক্তিশালী হ'ব। বছৰৰ আৰম্ভণি আপোনাৰ সন্তানৰ বাবে স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সন্তানে সফলতা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তেতিয়াহে তেওঁ সফলতা লাভ কৰিব আৰু তেওঁ নিজৰ লক্ষ্যত উপনীত হ'বলৈ মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব। যদি আপোনাৰ সন্তান বিবাহযোগ্য বয়স হৈছে তেন্তে তেওঁৰ বিয়া হ'ব পাৰে। আপুনি তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত কাৰণ এই বছৰ ই তেওঁলোকৰ দুৰ্বল দিশ হ'ব পাৰে। বিত্তৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। যিকোনো ব্যক্তিৰ জীৱনত আৰ্থিক অৱস্থাই গুৰুত্বপূৰ্ণ স্থান দখল কৰে কাৰণ বৰ্তমান যুগত প্ৰায় সকলোখিনি ধনৰ জৰিয়তে লাভ কৰিব পৰা যায়। তুলা ৰাশি ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটো তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে। ই আৰ্থিক অৱস্থাৰ উন্নতি বুলি প্ৰমাণিত হ'ব আৰু এই সময়ছোৱাত আপোনাৰ ধন উপাৰ্জনৰ প্ৰচেষ্টা সফল হ'ব আৰু আপুনি এটাতকৈ অধিক উৎসৰ পৰা আয় লাভ কৰিবলৈ সক্ষম হ'ব। বাকী সময়খিনি আৰ্থিকভাৱে প্ৰত্যাহ্বানজনক হ'ব পাৰে। গতিকে আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰক আৰু বুদ্ধিমান ৰূপে ধনৰ লেনদেন কৰক। যদি কোনোবাই আপোনাৰ পৰা ঋণ লৈছে তেন্তে এই বছৰ ঋণ পৰিশোধ কৰাৰ প্ৰবল সম্ভাৱনা আছে কাৰণ আগৰ সময়ছোৱাত আপোনাৰ লগত ধনৰ প্ৰবাহৰ স্থিতি স্থিৰ হৈ থাকিব পাৰে। এই বৰ্ষৰ ৰাশিফল অনুসৰি এইবাৰ আপোনাৰ পৰিয়ালত কিছু শুভ কাম সম্পূৰ্ণ হোৱাৰ বাবে ব্যয় হ'ব। ইয়াৰ উপৰিও সম্পত্তি, আপোনাৰ ঘৰ, মাটি বা
বাহন কিনিব পৰাৰ ইংগিতো পোৱা গৈছে। এই বছৰ আপুনি আপোনাৰ বিত্তীয় ব্যৱস্থাপনাৰ ক্ষেত্ৰত অতি সাৱধান হ'ব। তথাপিও আপোনাৰ খৰচ আৰু সঞ্চয়ৰ মাজত উঠা-নমা হ'ব পাৰে। ইয়াৰ উন্নতিৰ বাবে আগতীয়াকৈ ভাল আৰ্থিক ব্যৱস্থা কৰিব লাগিব যাতে প্ৰতিকূল সময়ত সমস্যাৰ পৰা হাত সাৰিব পাৰে। বছৰৰ দ্বিতীয়াৰ্ধত দীৰ্ঘম্যাদী বিনিয়োগ কৰিব পাৰিব কাৰণ সেই সময়ছোৱাত আপুনি ভাগ্যৱান হ'ব আৰু সেই ধন ভৱিষ্যতৰ বাবে বিনিয়োগ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ: বছৰৰ দ্বিতীয়াৰ্ধত কেৰিয়াৰৰ সম্পৰ্কীয় বিষয়সমূহ অধিক প্ৰধান হ'ব। ব্যস্ততাৰ বাবে অধিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব পাৰে। কাম আৰু পৰিয়ালৰ সমানে গুৰুত্বপূৰ্ণ হৈ পৰিব। আপোনালোকৰ বেছিভাগেই দুয়োটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। বছৰৰ মাজভাগৰ পিছত আপুনি অতি শক্তিশালী আৰু আকৰ্ষণীয় বৃদ্ধিৰ পৰ্যায়ত প্ৰৱেশ কৰিব কাৰণ আপুনি বছৰ ধৰি গঢ়ি তোলা ধাৰণা আৰু নেটৱৰ্ক আপোনাৰ হাতত থাকিব। বছৰৰ দ্বিতীয়াৰ্ধত উন্নতি, কঠোৰ পৰিশ্ৰম আৰু বৃদ্ধি সম্ভৱপৰ। স্বনিয়োজিত ব্যক্তিসকলে নিজৰ ক্লায়েণ্ট বেছ বৃদ্ধি কৰিব পাৰিব। যদিও নিয়োজিত ব্যক্তিসকলে কেৰিয়াৰৰ পথতো বাধা পাব, অৱশেষত তেওঁলোকে অদম্য প্ৰচেষ্টাৰে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হ'ব। ইউনিফৰ্ম পৰিহিত সেৱা, কৃষিভিত্তিক আইনী, শিক্ষকতা আৰু পৰামৰ্শদাতা ব্যৱসায়ত নিয়োজিত ব্যক্তিসকলে নিজৰ জীৱনত ভাল অগ্ৰগতি লাভ কৰিব। ৰাজনৈতিক লক্ষ্যত উপনীত হ'বলৈ এই 2026 বৰ্ষৰ প্ৰথম ত্ৰিমাসিকত ৰাজনীতিবিদসকলে অতি সক্ৰিয় হ'ব লাগিব। শিল্পীসকলে তেওঁলোকৰ অভিনয়ৰ বাবে প্ৰশংসা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। এই 2026 বৰ্ষৰ ছেপ্টেম্বৰৰ পিছত কৰ্মক্ষেত্ৰত উচ্চ পৰ্যায়ৰ গতিশীলতা থাকিব। এই সময়ছোৱাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক আৰু যি বিচাৰে তাকে লাভ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ: তুলা ৰাশিৰ ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি নিজৰ কেৰিয়াৰৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ আঙুলিয়াই দিয়া হৈছে। আপুনি সন্মান পাব আৰু কেৰিয়াৰ বৃদ্ধি আৰম্ভ হ'ব। গ্ৰহৰ অৱস্থান বেয়া হোৱাৰ বাবে অতি কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো কেতিয়াবা এনে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যে আপুনি আকাংক্ষিত ফলাফল নাপাব, যাৰ বাবে আপুনি মানসিকভাৱে বিচলিত হৈ থাকিব আৰু আপুনি আপোনাৰ কাম সম্পূৰ্ণ কৰাত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। কিন্তু এই প্ৰত্যাহ্বানসমূহৰ প্ৰতি আপুনি ভয় কৰাৰ প্ৰয়োজন নাই কাৰণ আপুনি নিশ্চিতভাৱে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফলাফল পাব। আপোনালোকক পৰামৰ্শ দিয়া হৈছে যে এই বছৰ কোনো ডাঙৰ ব্যৱসায় আৰম্ভ নকৰিব কাৰণ ইয়াত সফলতাত কিছু সন্দেহজনক। যদি আপুনি ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেন্তে নিশ্চিতভাৱে সেই ব্যৱসায়ৰ সৈতে জড়িত পেছাদাৰী আৰু অভিজ্ঞ লোকৰ পৰামৰ্শ ল'ব, যিয়ে আপোনাক অসুবিধাৰ সৈতে যুঁজিবলৈ আৰু আগবাঢ়ি যাবলৈ ভাল পৰামৰ্শ দিব। অৱশ্যে যিসকলে ইতিমধ্যে ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই 2026 বৰ্ষটো বহুত ভাল হ'ব পাৰে। চাকৰিয়ে হওক বা ব্যৱসায় হওক, আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব কাৰণ ফলাফল ভাল হোৱাৰ সম্ভাৱনা আছে আৰু কোনো কামতে খৰখেদা বা আতংক কৰাৰ কোনো প্ৰয়োজন নাই। বিশেষকৈ বছৰৰ মাজভাগত চাকৰিত বদলি বা নতুন চাকৰি পোৱাৰ সম্ভাৱনা আছে। এই 2026 বৰ্ষটো যিকোনো বৃত্তি যেনে মিল, খনি, গেছ, পেট্ৰলিয়াম, খনিজ গৱেষণা,
শৈক্ষিক কাৰ্যকলাপ, পৰামৰ্শদাতা, চাৰ্টাৰ্ড একাউণ্টেণ্ট, উকিল আদিৰ সৈতে জড়িত লোকসকলৰ বাবে কৃতিত্বৰ বছৰ বুলি প্ৰমাণিত হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক অনুকূল বা অতি প্ৰতিকূল নহ'ব। সময়ে আপোনাক বহু পৰিমাণে সহায় কৰিব, কিন্তু আপোনাৰ নিজৰ এলাহে আপোনাক অসুবিধা দিব পাৰে। গতিকে প্ৰথমতে এলাহ ত্যাগ কৰক, তেতিয়াহে আপুনি সফলতা লাভ কৰিব। আপোনাৰ মনটো পঢ়া শুনাত নিয়োজিত হ'ব, কিন্তু লক্ষ্যত মনোনিৱেশ নকৰাটোৱে আপোনাক অসুবিধাৰ সৃষ্টি কৰিব পাৰে, আৰু ইয়াৰ বাবে আপুনি পঢ়া শুনাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপুনি পঢ়া শুনা সমাপ্ত কৰি ক'ৰবাত এটা কাম কৰিব বিচাৰিছে, তেন্তে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু সাহসেৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব, কাৰণ কঠোৰ পৰিশ্ৰমৰ পিছতহে সফলতা লাভ কৰাৰ সম্ভাৱনা থাকে। গতিকে কঠোৰ পৰিশ্ৰমৰ বাবে সাজু থাকক। এই 2026 বৰ্ষত ই উচ্চ শিক্ষাৰ বাবেও বহু ভাল হ'ব, আৰু এই সময়ছোৱাত উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল সফলতা লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত বিদেশ ভ্ৰমণতো যাব পাৰিব। মুঠতে এই বছৰটোৱে আপোনাক অধিক কঠোৰ পৰিশ্ৰম কৰিবলৈ প্ৰেৰণা দিব। গতিকে কঠোৰ পৰিশ্ৰম কৰক আৰু আগবাঢ়ি যাওক। পাৰিবাৰিকৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। তুলা ৰাশিৰ ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ অনুসৰি এই বছৰ আপোনাৰ পাৰিবাৰিক জীৱন বহু পৰিমাণে সুচাৰুৰূপে চলিব। যদি আপুনি এতিয়ালৈকে কোনো কামৰ বাবে পৰিয়ালৰ পৰা আঁতৰত থাকিছিল, তেন্তে এতিয়া আপুনি ঘৰলৈ উভতি যাব পাৰিব আৰু পৰিয়ালৰ সৈতে কিছু সময় কটোৱাৰ সম্ভাৱনা নিশ্চয়কৈ পাব। কিন্তু ইয়াৰ বিপৰীতে যদি আপুনি এতিয়ালৈকে পৰিয়ালৰ পৰা আঁতৰত থাকিব বিচাৰিছে, যদি আপুনি কোনো কাম কৰি আছে, তেন্তে এতিয়া সেই ঠাই সলনি কৰাৰ সম্ভাৱনা অত্যন্ত প্ৰবল, আৰু আপুনি ঘৰৰ পৰা আঁতৰত ক'ৰবাত থাকিবলৈ আৰম্ভ কৰিব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ লগত আপোনাৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে আৰু আপোনাৰ চিন্তাধাৰাত বহু পাৰ্থক্য থাকিব পাৰে। কিন্তু এপ্ৰিলৰ পৰা জুন মাহৰ এই সময়খিনি পাৰিবাৰিক জীৱনৰ বাবে অতি অনুকূল হ'ব পাৰে। এই সময়ছোৱাত পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক সম্প্ৰীতি বৃদ্ধি পাব আৰু পৰিয়ালৰ পৰিৱেশ অনুকূল হ'ব। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি আপোনাৰ পৰিয়ালে সমাজত সুনাম লাভ কৰিব আৰু পৰিয়ালৰ পৰিৱেশ আন্তৰিক হৈ থাকিব। আপুনি প্ৰবল প্ৰচেষ্টা চলাব লাগিব, কাৰণ মূলতঃ কৰ্ম আৰু পাৰিবাৰিক জীৱনৰ এই দুয়োটাৰ ক্ষেত্ৰতে আপোনাৰ প্ৰয়োজন হ'ব পাৰে, আৰু দুয়োটাৰে সৈতে সমন্বয় স্থাপন কৰিব লাগিব। গতিকে পৰিয়ালত শান্তি সম্প্ৰীতি অনাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰক, আৰু ঘৰত বিবাদ নহ'লে খুবেই ভাল হ'ব। টকা আৰু আইন এই সম্পৰ্কীয় কিছুমান সমস্যাই আপোনাৰ পৰিয়ালৰ সমস্যা উদ্ভৱ হ'ব পাৰে, কিন্তু আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। যদি আপুনি ধৈৰ্য দেখুৱাই সিদ্ধান্ত লয়, তেন্তে আপুনি সফলতা লাভ কৰিব। যদি আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাক একেলগে সমৰ্থন কৰে আৰু আপুনি তেওঁলোকক সমানে সন্মান আৰু আতিথ্য প্ৰদান কৰে, তেন্তে বহু পৰিমাণে সমস্যা সমাধান হ'ব আৰু এই সমস্যাৰ পৰা আপুনি ওলাই আহিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। তুলা ৰাশিৰ ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰ আপোনাৰ স্বাস্থ্য কিছু দুৰ্বল হৈ থকাৰ সম্ভাৱনা আছে। অৱশ্যে বছৰ আৰম্ভণিতে আপোনাৰ সুস্বাস্থ্য পৰিচয় দিয়ক আৰু আপুনি যথেষ্ট শক্তিশালী হ'ব, আৰু গ্ৰহসমূহৰ অৱস্থানে আপোনাক
বিভিন্ন ধৰণৰ ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তিশালী আৰু মানসিকভাৱে প্ৰস্তুত কৰিব। আপুনি পেট ফুলা, বদহজম, গাঁঠিৰ বিষ, মূৰৰ বিষ, চিকেন পক্স আৰু শৰীৰৰ বিষ আদিৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। নিয়মিতভাৱে যোগাসন আৰু ধ্যান কৰক, যিয়ে আপোনাক বহু উপকাৰ কৰিব। তুলা ৰাশি ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ অনুসৰি মানসিক চাপৰ পৰা আঁতৰি থাকিব লাগিব। বিশেষকৈ ই আপোনাৰ স্বাস্থ্যজনিত সমস্যাৰ মূল কাৰণ হ'ব। আপোনাৰ বাবে এটা খুবেই ভাল খবৰ আছে যে কোনো ডাঙৰ সমস্যা নাই। এই 2024 বৰ্ষৰ দ্বিতীয়াৰ্ধ আপোনাৰ বাবে অতি উত্তম বুলি প্ৰমাণিত হ'ব, কাৰণ এই সময়ছোৱাত আপুনি স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ পাব আৰু আপুনি অতি আৰামদায়ক অনুভৱ কৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে এই 2024 বৰ্ষত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'ত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে এই 2024 বৰ্ষৰ ৰাশিফল অনুসৰি কিছু অসম্পূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ পৰা সকাহ পাব আৰু কিছু নতুন কামো আৰম্ভ কৰিব পাৰিব। 2024 বৰ্ষৰ ভিতৰত আপুনি দীৰ্ঘদিনীয়া সমস্যাৰ পৰা ওলাই আহিব, জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিব। এইবাৰ বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে দুখৰ পৰা সকাহ পাব আৰু জীৱন চক্ৰত সুখ লাভ কৰিব। এই বছৰ আপোনাক বহু ধৰণৰ ভ্ৰমণত ব্যস্ত থকা দেখিবলৈ পোৱা যাব, কিন্তু সুখৰ কথাটো হ'ল এই ভ্ৰমণ আশাবাঞ্ছক আৰু কল্যাণমূলক হ'ব। 2024 বৰ্ষৰ ৰাশিফল অনুসৰি আপুনি আপোনাৰ জীৱন যাত্ৰাৰ এক নতুন পৰ্যায়ত প্ৰৱেশ কৰিব, য'ত আপুনি যিকোনো কাম কৰিবলৈ বহুত স্বাধীনতা পাব। বছৰৰ মাজভাগ ব্যৱসায়িক শ্ৰেণীৰ ব্যক্তিসকলৰ বাবে খুবেই ভাল হ'ব। বিদেশ ভ্ৰমণো হ'ব পাৰে। যিসকলে কাম কৰি আছে তেওঁলোকৰ বাবে হঠাতে বদলি হোৱাৰ সম্ভাৱনা নিশ্চয়কৈ থাকিব, যাৰ বাবে তেওঁলোকৰ মনটো অলপ বিচলিত হ'ব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনোবা অকলশৰীয়া বা সুন্দৰ পৰ্যটনস্থলীলৈ যাত্ৰা কৰিব। প্ৰেমৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ ৰাশিফল অনুসৰি কিছু কৃতিত্ব কঢ়িয়াই আনিব নিশ্চয়কৈ পাৰিব, কাৰণ যদি আপুনি অবিবাহিত তেন্তে আপোনাৰ জীৱনত এনে এজন নতুন ব্যক্তিয়ে বিশেষভাৱে টুকুৰ মাৰিব পাৰে, যাৰ সৈতে আপুনি দীৰ্ঘম্যাদী সম্পৰ্ক বজাই ৰাখিব পাৰে। আপুনিও আপোনাৰ প্ৰেম জীৱনত এনে কিছুমান পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে, যিয়ে আপোনাৰ প্ৰেম জীৱনক খুবেই ভাল দিশলৈ সলনি কৰিব। কিছুমান পৰিস্থিতিত হঠাৎ পৰিৱৰ্তন আহিব। আনহাতে কিছুমান ব্যক্তিসকলে প্ৰেম জীৱনত কিছুমান কঠিন সিদ্ধান্ত ল'ব লাগিব। যিকোনো সম্পৰ্কত আগবাঢ়ি যোৱাৰ আগতে এবাৰ পুনৰ বিবেচনা কৰিবলৈ পৰামৰ্শ বিশেষভাৱে দিয়া হৈছে আপোনালোকক। আৰু যেতিয়া আপোনাৰ জীৱনলৈ কোনো সংগী আহিব বা আপুনি ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত যদিহে আছে, তেতিয়া আপোনাৰ সংগীৰ প্ৰতি আপোনাৰ সম্পূৰ্ণৰূপে সমৰ্পিত হওক আৰু তেওঁলোকক জীৱনত এক গুৰুত্ব দিয়ক। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ ৰাশিফল অনুসৰি প্ৰেম জীৱনত উত্থান পতন নিশ্চয়কৈ আপুনি দেখিবলৈ পাব। এই সময়খিনিত আপুনি শীতল মনেৰে প্ৰেম জীৱনৰ কথা চিন্তা কৰিবলৈ নিশ্চয়কৈ আপুনি চেষ্টা কৰক। আৰু যদি আপুনি এই সময়খিনি এনেধৰণে পাৰ কৰে তেন্তে এটা ভাল সিদ্ধান্ত ল'ব লাগিব। যদি আপুনি কাৰোবাৰ লগত ব্ৰেকআপ কৰিছে তেন্তে এই সময়ছোৱাত তেওঁ আপোনাৰ জীৱনলৈ ঘূৰি আহিব পাৰে। এই বছৰটো আপোনাৰ বাবে সম্ভাৱনাৰে ভৰি থাকিব, য'ত আপুনি
আপোনাৰ প্ৰিয়জনক লগ পাব। কিছুমানে বিশেষ বন্ধুক প্ৰপ'জ কৰিব পাৰে, যিজন তেওঁলোকৰ জীৱনত অতি গুৰুত্বপূৰ্ণ হ'ব। বিবাহৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটো বৈবাহিক জীৱনৰ বাবে খুবেই ভাল হ'ব। বিশেষকৈ আপোনাৰ বিবাহিত জীৱনত মিঠা আৰু তীব্ৰতা বৃদ্ধিৰ কম হ'ব। আপুনিও ইজনে সিজনক সম্পূৰ্ণৰূপে সন্মান কৰিব আৰু ইজনে সিজনৰ কথা বুজি জীৱনত আগবাঢ়ি যাব। বিবাহিত জীৱনত ৰোমাঞ্চ বৃদ্ধি পাব আৰু ইজনে সিজনৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব। ইজনে সিজনৰ প্ৰতি যি আকৰ্ষণ, সেই আকৰ্ষণ আপোনালোকৰ বৈবাহিক জীৱনত নিশ্চয়কৈ বৃদ্ধি পাব। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ প্ৰচেষ্টাৰ সুবিধা লাভ কৰিব, যিয়ে শেষত আপোনাক উপকৃত কৰিব। গতিকে আপোনাৰ জীৱনসংগীক প্ৰতিটো কামত সহায় কৰক আৰু তেওঁলোকক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ক। পৰিস্থিতিৰ সামান্য পৰিৱৰ্তন হ'ব আৰু এই সময়ছোৱাত আপুনি সাৱধান হ'ব লাগিব, কাৰণ আপোনাৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ সম্পৰ্কক সজীৱ আৰু শক্তিশালী কৰি ৰাখিবলৈ যিকোনো ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ আগতেই নাইকিয়া কৰক, যাতে আপোনাৰ বিবাহিত জীৱনটো সুখী হৈ থাকে। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটো আপোনাৰ সন্তানৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে আৰু তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপোনাৰ সন্তানে উচ্চ শিক্ষাত খুবেই ভাল প্ৰদৰ্শন কৰিব। ইয়াৰ উপৰিও আপোনাৰ সন্তানৰ এজনেও এই বছৰ বিয়া পাতিব পাৰে, যাৰ ফলত আপুনি বহুত সন্তুষ্ট হ'ব। বিত্তীয় ক্ষেত্ৰত ফলাফল এনেধৰণৰ। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটো আপোনাৰ বাবে অতি উত্তম হ'ব আৰু আপুনি ধন সঞ্চয়ত সফল হ'ব। অলপ সাৱধান হ'লে সঞ্চয় কৰি আৰ্থিক অৱস্থা অতি মজবুত কৰি তুলিব পাৰিব। গতিকে কোনো ধৰণৰ আৰ্থিক সমস্যাৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাথাকিব। এইবাৰ আপুনি ভাল কামত খৰচ কৰিব আৰু কিছু খৰচো আপোনাৰ ভাই ভনী আৰু ভ্ৰমণৰ বাবেও হ'ব পাৰে। বছৰৰ দ্বিতীয়াৰ্ধত আৰ্থিক অৱস্থা অধিক শুভ হ'ব আৰু ইয়াৰ পৰা আপুনি ভাল টকা উপাৰ্জন কৰিব পাৰিব। যদি আপুনি কাৰোবাক ধন ধাৰে দিয়াৰ সিদ্ধান্ত লৈছে, তেন্তে লগে লগে এই ধাৰণাটো আপোনাৰ মনৰ পৰা আঁতৰাই পেলাওক, কাৰণ যদি আপুনি কাৰোবাক টকা দিয়ে তেন্তে সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা বহু কম হ'ব। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰ আপোনাৰ ধন প্ৰবাহত নিশ্চয়কৈ থাকিব আৰু হঠাতে ধন লাভ কৰাৰ সম্ভাৱনাও থাকিব। ইয়াৰ ফলত আপোনাৰ কামত পলম নহ'ব আৰু টকাৰ লগত জড়িত কোনো কাম বন্ধ নহ'ব। আপোনাৰ উপাৰ্জনৰ এটাতকৈ অধিক উৎস থাকিব। আপুনি সঞ্চয় কৰাৰ অভ্যাস গঢ়ি তোলক, যাতে এইবাৰ টকা আৰু সম্পত্তিৰ লগত জড়িত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়। এইবাৰ আপোনাৰ ভাগ্য অনুকূল হ'ব। যদি আপুনি কাৰোবাৰ পৰা ঋণ লৈছে, তেতিয়া আপুনি সেই ঋণ পৰিশোধ কৰাত সফল হ'ব। যিসকলৰ বেংকৰ ঋণ বাকী আছে, তেওঁলোকৰ পৰাও আপুনি মুক্তি পাব পাৰে। সঁচা অৰ্থত এই বছৰটোৱে আপোনাক ধনৰ ক্ষেত্ৰত আগুৱাই যোৱাত সহায় কৰিব। মাত্ৰ আপোনাৰ ধন সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব। ব্যৱসায়ৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি বছৰৰ প্ৰথমাৰ্ধ বহুতৰে বাবে প্ৰত্যাহ্বানজনক হ'ব পাৰে। এই 2026 চনৰ আকাংক্ষিত ফলাফল লাভ কৰিবলৈ আপোনাৰ ফালৰ পৰা অধিক মনোযোগ আৰু শক্তিৰ প্ৰয়োজন হ'ব পাৰে। আনৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল হৈ থকা আৰু কামবোৰ বাকী থকাৰ
অৱস্থাত ৰখাটোৱে আপোনাৰ সুনামত আঘাত কৰিব পাৰে। বছৰৰ প্ৰথম ত্ৰৈমাসিকত যিকোনো কামৰ অগ্ৰগতিৰ ওপৰত মনোনিৱেশ বজাই ৰাখক। ইয়াতকৈ গুৰুতৰ বাধা আৰু সমস্যা থাকিব পাৰে। এই সময়ত সাৱধান হোৱাৰ সময়, কাৰণ প্ৰতিকূল গ্ৰহৰ ট্ৰেনজিটে আপোনাৰ বাবে বাধাৰ সৃষ্টি কৰিব পাৰে। এই সময়ছোৱা অতিক্ৰম কৰিলে ব্যৱসায় ইতিবাচক পথত আগবাঢ়িব। স্বনিয়োজিত আৰু ব্যৱসায়ীসকলে ক্লায়েণ্টৰ আস্থা লাভ কৰাত অসুবিধা পাব পাৰে। দৰমহা পোৱা ব্যক্তিসকলৰ অপ্ৰয়োজনীয় বিবাদৰ মাজলৈ টানি অনা আপোনালোকে দেখিবলৈ পাব। কিছুমানক অচিনাকি এছাইনমেণ্ট বা ফ্ৰণ্টলৈ বদলি কৰি গুৰুত্বৰ উদ্বেগ আৰু নিৰাপত্তাহীনতাৰ সৃষ্টি কৰিব পাৰে। ইউনিফৰ্ম পৰিহিত সেৱা আৰু কৃষিভিত্তিক উদ্যোগত নিয়োজিত ব্যক্তিসকলে নিজৰ কৰ্তব্য পালন কৰাৰ সময়ত কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। সৃষ্টিশীল ক্ষেত্ৰখনৰ লগত জড়িতসকলে আনতকৈ ভাল প্ৰদৰ্শন কৰিব। এই 2026 বৰ্ষৰ দ্বিতীয়াৰ্ধৰ এই সময়ছোৱাত আপোনাৰ সহযোগিতামূলক আচৰণ আৰু বিশ্লেষণাত্মক দক্ষতাৰ প্ৰতি অধিক মনোযোগ দিয়া হ'ব। জুলাই মাহৰ লগে লগে নতুন ধাৰণা আৰু এটা নতুন প্ৰকল্প বাস্তৱত পৰিণত হ'ব। বছৰটো পাৰ হৈ যোৱাৰ লগে লগে বহুত ভাল ফলাফল আহিব পাৰে, কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ আগতে দুবাৰ ভাবি চাব। বহিৰাজ্যৰ পৰা কাম আৰু সহায় ল'লে আপোনাৰ বাবে খুবেই ভাল হ'ব। আপোনাৰ ভাগ্য বৃদ্ধি হ'ব আৰু আপুনি হয়তো দূৰৰ বিদেশী ঠাইৰ পৰা সুযোগ পাব। চাকৰি প্ৰত্যাশীসকলে বছৰৰ শেষৰ ফালে ভাল চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব। কেৰিয়াৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই বৰ্ষত কেৰিয়াৰৰ বাবে স্বাভাৱিক হ'ব পাৰে। বছৰৰ আৰম্ভণিতে আপুনি এটা নতুন কাম আৰম্ভ কৰিব পাৰে আৰু এই কামত আপুনি ভাল সফলতা লাভ কৰিব। ভাগ্যই আপোনাক অনুকূল কৰিব আৰু আপুনি উল্লেখযোগ্য সফলতা লাভ কৰিব। এইবাৰ কৰ্মক্ষেত্ৰত কিছু সন্তুষ্টি থাকিব পাৰে, কিয়নো আপুনি অনুভৱ কৰিব যে আপুনি কৰা কঠোৰ পৰিশ্ৰমৰ ফলত আশা কৰা ধৰণে ফলাফল পোৱা নাই। যদি আপুনি এটা কাম কৰিছে, তেন্তে আপুনি এইটো হঠাতে বদলিৰ সন্মুখীন হ'ব লাগিব, যিটো আপুনি হয়তো প্ৰথম অৱস্থাত ভাল নাপাব। কিন্তু আপুনি বুজিব লাগিব যে পৰিৱৰ্তন প্ৰকৃতিৰ চিৰন্তন নিয়ম আৰু ইয়াৰ দ্বাৰাই জীয়াই থকাৰ গতি পোৱা যায়। যদি আপুনি এটা কথা বুজি পায়, তেন্তে আপুনি এই সিদ্ধান্তত উপনীত হ'ব যে এই বদলি আপোনাৰ পক্ষত আৰু ইয়াৰ দ্বাৰা কেৱল আপোনাৰ লাভ হ'ব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ প্ৰথমাৰ্ধত আপুনি কেৰিয়াৰ উন্নতিৰ বাবে গুৰুত্বপূৰ্ণ সুযোগ লাভ কৰিব, যাৰ ফলত আপুনি সফল হ'ব। আপুনি জীৱনত আগবাঢ়ি যাব, গতিকে এই সময়ৰ সম্পূৰ্ণ ব্যৱহাৰ আৰু আপোনাৰ সন্মুখত অহা প্ৰতিটো সুযোগৰ সুবিধা লোৱা উচিত। আনহাতে বছৰৰ দ্বিতীয়াৰ্ধত আপোনাৰ প্ৰমোচন হ'ব পাৰে, আপোনাৰ দৰমহা বৃদ্ধি হ'ব পাৰে আৰু কিছুমান লোকৰ ক্ষেত্ৰত চাকৰি সলনি কৰাৰ সম্ভাৱনাও আছে। যদি আপুনি নিজৰ সম্ভাৱনা অনুসৰি প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়, তেন্তে আপোনাৰ সফলতাক লৈ গৌৰৱ অনুভৱ কৰিব আৰু এই বছৰ আপোনাৰ সৃষ্টিশীলতাই গতি লাভ কৰিব আৰু আপোনাক আগুৱাই লৈ যাব। ব্যৱসায়ীসকলৰ বাবে বছৰটো বহুত ভাল হ'ব পাৰে। অৱশ্যে বছৰৰ শেষৰ মাহকেইটাত আপুনি কিছুমান ৰিস্ক কাম কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ আত্মবিশ্বাসে এই বছৰ আপোনাক সফলতালৈ লৈ যাব। যিসকলে সম্পত্তিৰ বিনিয়োগ কৰিব বিচাৰে, তেওঁলোকে এই বছৰ খুবেই ভাল লাভ পাব।
শিক্ষাৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ এই ২৬ বৰ্ষৰ ৰাশিফল অনুসৰি ছাত্ৰ ছাত্ৰীসকলে অলপ সংগ্ৰামৰ অন্তত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। এই বছৰ কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে অতি উত্তম হ'ব আৰু তেওঁলোকে উৎকৃষ্ট ফলাফল লাভ কৰিব। ডিচেম্বৰ মাহত বৃশ্চিক ৰাশিত বুধ গ্ৰহৰ ট্ৰেনজিটৰ লগে লগে প্ৰতিযোগিতামূলক পৰীক্ষাত নিজৰ ভাগ্য পৰীক্ষা কৰিব বিচৰা বহু লোকেও সফলতা লাভ কৰিব। কিন্তু কঠোৰ পৰিশ্ৰমৰ অবিহনে একোৱেই সহজ নহয়। গতিকে কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু হওক। বৃশ্চিক ৰাশিৰ ফল অনুসৰি এই ২০২৬ বৰ্ষৰ এই সময়ত উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা ছাত্ৰ ছাত্ৰীৰ বাবে অতি ফলপ্ৰসূ হ'ব আৰু এই সময়ছোৱাত তেওঁলোকে উচ্চ শিক্ষা লাভৰ সুযোগ লাভ কৰিব। আইন, পাঠদান আৰু বিত্ত বিষয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে অতি ভাল সুযোগ আৰু অনুকূল সফলতা লাভ কৰিব। এইবাৰ আপুনি পঢ়া শুনাত অধিক মনোযোগ দিব আৰু ফলাফল পাব খুবেই ভাল। পাৰিবাৰিকৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই বছৰ আপোনাৰ পাৰিবাৰিক জীৱন খুবেই ভাল হ'ব পাৰে যদিও যিবোৰ পাপ গ্ৰহ, সেই পাপ গ্ৰহৰ অৱস্থানে উত্তেজনা বৃদ্ধিৰ কাম কৰিব পাৰে। কাৰোবাৰ বিয়া বা সন্তান জন্ম দিয়াৰ বাবে পৰিয়ালত কোনো কাম থাকিব পাৰে। আপোনাৰ দেউতাকৰ স্বাস্থ্য অলপ দুৰ্বল হৈ থাকিব পাৰে, যত্ন ল'লে খুবেই ভাল হ'ব। গ্ৰহৰ অৱস্থানে আপোনাক সামাজিকভাৱে সন্মানীয় ব্যক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিব আৰু আপুনি বিখ্যাত হ'ব পাৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে তীৰ্থযাত্ৰালৈ যাব বা ধৰ্মীয় কাম কাজত অংশগ্ৰহণ কৰিব। আপুনিও কিছু কাম কৰিব যিটো সমাজৰ বাবে উপকাৰী। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই বৰ্ষৰ ৰাশিফল অনুসৰি নিজৰ পৰিয়ালৰ উন্নতিৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব, যাৰ বাবে আপোনাক সাহসৰ প্ৰয়োজন হ'ব। কিন্তু এবাৰ সিদ্ধান্ত ল'লেই নিশ্চিত হ'ব পাৰিব যে এই সিদ্ধান্তৰ ফলাফল বহুত ভাল হ'ব। কিন্তু মনত ৰাখিব যে খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব আৰু ভালদৰে চিন্তা কৰিহে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব। জুন মাহৰ পাছত পৰিস্থিতি বহু পৰিমাণে উন্নত হ'ব আৰু পৰিয়ালৰ শান্তিৰ পৰিৱেশ শুভ হ'ব। পৰিয়ালৰ সদস্য আৰু বন্ধু বান্ধৱীৰ সৈতে সময় কটাবলৈ যথেষ্ট সুযোগ থাকিব, যাৰ ফলত আপোনাৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। এইবাৰ ভাই ভনীৰ লগত আপোনাৰ সম্পৰ্ক বহুত ভাল হ'ব আৰু সম্পৰ্কত প্ৰেম আৰু মিঠা সম্পৰ্ক বেছি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই ২০২৬ বৰ্ষৰ ৰাশিফল অনুসৰি স্বাস্থ্যৰ বাবে স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে। এইবাৰ আপুনি আপোনাৰ মানসিক আৰু শাৰীৰিক ক্ষমতা বৃদ্ধিৰ অনুভৱ কৰিব আৰু ইয়াৰ উন্নতিৰ বাবে আপুনি যোগ আৰু প্ৰাণায়ামৰ আশ্ৰয় ল'ব লাগিব। জানুৱাৰী মাহৰ পিছত আপুনি মানসিক আৰু শাৰীৰিকভাৱে বহু পৰিমাণে সুস্থ হৈ পৰিব। আপোনাৰ শক্তিশালী বৃদ্ধি পাব আৰু আপুনি ফিট হৈ থাকিব। পেটৰ লগত জড়িত সমস্যা, অংগৰ সংক্ৰমণ আদিৰ কিছুমান সৰু সৰু সমস্যাই গ্ৰহবোৰৰ বাবে বেয়া অৱস্থাৰ বাবে আপোনাক মানসিকভাৱে প্ৰভাৱিত কৰিব। কিছুমান সমস্যা মাজে মাজে আহি থাকিব আৰু কিছুমান সমস্যা আপোনাৰ ওচৰলৈ হঠাতে আহিব, যাৰ মূল কাৰণ আপুনি দেখা নাপাব। কিন্তু আপোনাৰ অন্তৰ্নিহিত শক্তিৰে আপুনি এই প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিব। এই বছৰ আপুনি মাত্ৰ আপোনাৰ ৰুটিন নিয়মিত কৰি ৰাখিব লাগিব আৰু ফিটনেছ, ব্যায়াম আৰু যোগাসনৰ দৰে কাৰ্যকলাপ কৰি নিজকে ফিট কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক।
য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা দুটা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খুৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত আমি সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।